Hey, welcome back guys. তো এইটো হৈছে OnePlus 8 সিরিজৰ ফালৰ পৰা এয়াৰ আনবক্সিং। তো আপোনালোকে গম পায় যে কোৱাৰেণ্টাইন চলি আছে আৰু লকডাউনৰ কাৰণে মানুহবোৰে স্মাৰ্টফোন কিনিব পৰা নাই বা আনবক্সিং কৰিব পৰা নাই। তো এইটো এয়াৰ আনবক্সিং দিছে OnePlusৰ ফালৰ পৰা। এইটো এটা ফিল্টাৰ হয় যিটো আপোনালোকে ইনষ্টাগ্ৰামৰ কেমেৰাত পাই যাব। তাৰ কাৰণে কি কৰিব লাগিব, তাৰ কাৰণে আপোনালোকে যাওক মোৰ ইনষ্টাগ্ৰাম অফ প্ৰফাইলত, যাই কেনে মোৰ যিটো ষ্টৰি দিয়া আছে ষ্টৰিত আপোনালোকে ওপৰৰ ফালে চাওক, ক্লিক কৰক, তাতে ক্লিক কৰি কেনে আপোনালোকে ফিল্টাৰটো ছেভ কৰক। তেতিয়া আপোনালোকৰ ডাইৰেক্টলি নিজৰ ইনষ্টাগ্ৰামৰ কেমেৰাত ফিল্টাৰটো ছেভ হৈ যাব। তাৰপিছত আপোনালোকে ডাইৰেক্টলি নিজে এয়াৰ আনবক্সিঙৰ মজা ল'ব পাৰিব OnePlus 8ৰ। তো মজা ল'বলৈ যাওক এতিয়া @নিলমনিক অফিচিয়েল নামৰ ইনষ্টাগ্ৰাম একাউণ্টত। তাৰপিছত তাতে ষ্টৰিত গৈ কেনে আপোনালোকে ফিল্টাৰটো ছেভ কৰক আৰু মজা লওক এয়াৰ আনবক্সিঙৰ। কাৰণ লকডাউনততো মানুহবোৰে স্মাৰ্টফোন কিনি কেনে আনবক্সিং কৰিব নোৱাৰে। তো এনেকুৱা এয়াৰ আনবক্সিঙৰে মজা দিছে কিছুমানৰ কাৰণে। আৰু অবভিয়াছলি মই বেছি ইমান আনবক্সিং নকৰোঁ, যিমান মই যি বস্তু মই পাৰ্চেছ কৰোঁ কেতিয়াবাহে মই আনবক্সিং কৰি দিওঁ। আৰু তো বাছ এইখিনি মজা ল'বলৈ আপোনালোকে যাবলৈ নাপাহৰিব @নিলমনিক অফিচিয়েল, তলত ইনষ্টাগ্ৰামৰ লিংক আছে। তো যাওক ইনষ্টাগ্ৰামত আৰু মোৰ ষ্টৰি চেক কৰক আৰু মজা লওক এয়াৰ আনবক্সিঙৰ। তো আজিৰ এই ভিডিঅ'ত বাছ এইখিনি, অ'কে বাই।